হেল্ল' ষ্টুডেণ্টছ, আজি আকৌ লৈ আহিছোঁ ক্লাছ 10ৰ কাৰণে এটা ইম্পৰ্টেণ্ট অংক, যি অংক দুটা চলক ৰৈখিক সমীকৰণ লেচনৰ পৰা উঠাই লোৱা হৈছে। এনেকুৱা ধৰণৰ অংক তোমালোকক দেখা পাব পাৰা আপকামিং ফাইনেল এক্সামত। তো এই অংকটোত কি কৈছে ব'লা আমি কুৱেশ্যনটো কৰি পেলাই বুজি লওঁ আগতে। চোৱা, দুটা অংক বিশিষ্ট এটা সংখ্যা আৰু সেই সংখ্যাটোৰ অংক দুটা সাল সলনি কৰি পোৱা সংখ্যাটো যোগ কৰিলে 66 হয়। যদি সংখ্যাটোৰ অংক দুটাৰ পাৰ্থক্য 2 সংখ্যাটো উলিওৱা। ছাত্ৰ ছাত্ৰীসকল, মই প্ৰথমতে কৈ আছোঁ, এইবিলাক কথা প্ৰশ্ন বুলি কোৱা হয়। এনেকুৱা প্ৰশ্ন যদি বুজিয়েই নোপোৱা তেনেহ'লে তোমালোকে এনচাৰ কৰাটো অসম্ভৱ, এনচাৰটো কৰিবই নোৱাৰা, 100% কৰিব নোৱাৰা। তো ডেট মিনছ কি আমাৰ আগতে এই এনেকুৱা কুৱেশ্যন আয়ত্ত কৰিব লাগিব, এনেকুৱা কুৱেশ্যন বুজিব লাগিব যে একচুৱেলি কি কৈ আছে কুৱেশ্যনত, কি ওলাব লাগে আৰু কি কণ্ডিশ্যন দিয়া আছে আমাক, কোনটো কণ্ডিশ্যন দিয়া আছে, কি ওলাব লাগে, কেনেকৈ ওলাবা, এইটো ইজি হয়, কেনেকৈ ওলাবা এইটো ইজি হয়। কিন্তু তুমি ফাৰ্ষ্ট অফ কথা হ'ল তুমি আগতে চাবা একচুৱেলি কি দিয়া আছে, কি কণ্ডিশ্যন দিয়া আছে আৰু কি বিচাৰিছে কুৱেশ্যনত। তেনেহ'লে ব'লা আমি কুৱেশ্যনটো লাহে লাহে পঢ়োঁ, অলপ অলপকৈ পঢ়োঁ, তেনেহ'লে ধুনীয়াকৈ গম পাই যাবা। দুটা অংক বিশিষ্ট এটা সংখ্যা, তাৰমানে দুটা অংক বিশিষ্ট এটা সংখ্যা হ'ব লাগে আৰু সেই সংখ্যাটোৰ যদি অংকটো তুমি সাল সলনি কৰি দিয়া, চেঞ্জ কৰি দিয়া, মানে এককৰ স্থানটো যদি দশকত লৈ যোৱা আৰু দশকৰ স্থানটো যদি এককত লৈ আহা, তেনেহ'লে এই দুটা সংখ্যা যদি তুমি, তাৰমানে ফাৰ্ষ্ট অফ এটা সংখ্যা যদি মই ছাপ'জ মই এটা উদাহৰণৰ সৈতে দেখুৱাই আছোঁ। ছাপ'জ 12 কি হয়, এটা 12 হয়, 12 এইটো মূল সংখ্যা হয় নে নহয়। ইয়াত দিছে কি দুটা অংক বিশিষ্ট এটা সংখ্যা, ছাপ'জ এই সংখ্যাটোৰ কথা কৈ আছে, ঠিক আছে। দুটা অংক বিশিষ্ট এটা সংখ্যা, তাৰমানে 12 বুলি ধৰি ল'লোঁ, ঠিক আছে। তাৰপিছত কি কৈছে, আৰু সেই সংখ্যাটোৰ অংক দুটা সাল সলনি, এতিয়া সাল সলনি কৰি দিয়া, সাল সলনি কৰিলে কিমান হ'ব, 21 হ'ব, হয় নহয়। সাল সলনি কৰি পোৱা সংখ্যাটো যোগ কৰিলে, তাৰমানে এই দুটা যদি আমি যোগ কৰোঁ তেনেহ'লে আমাৰ এনচাৰটো কি আহিব, 66 আহিব। এইটো ফাৰ্ষ্ট কণ্ডিশ্যনত কৈ দিছে। মই এইটো উদাহৰণ দেখুৱাইছোঁ, এইটো আকৌ তোমালোকে যোগ কৰি নাচাবা, যোগ কৰি 66 নাহে কিন্তু, মই জাষ্ট এটা উদাহৰণ দিছোঁ। তাৰমানে এইটো হ'ল সংখ্যা সাল সলনি কৰিছে, এইটো হ'ল তোমাৰ সাল সলনি কৰি পোৱা সংখ্যা। তাৰপিছত সিহঁতে কণ্ডিশ্যন দিছে যে এই দুটা সংখ্যা যদি তুমি কি কৰা, যোগ কৰা, তেনেহ'লে তোমাৰ এনচাৰটো কিমান পাবা, 66 পাবা। এটা কণ্ডিশ্যন গ'ল, আৰু এটা কণ্ডিশ্যন সিহঁতে দি দিছে, যদি অংক দুটা তুমি যিটো সংখ্যা আছে এই সংখ্যা দুটা নিশ্চয় অংক থাকিব, এটা এককৰ অংক, এটা দশকৰ অংক। এই অংক দুটাৰ পাৰ্থক্য দিয়া আছে, মানে যদি দশকৰ পৰা এককটো বাদ দিয়া তেনেহ'লে কিমান পাবা, 2 পাবা। তেনেহ'লে আমাৰ সংখ্যাটো উলিয়াব লাগে, সেই সংখ্যাটো একচুৱেলি কি হয়। তো চোৱা, আগতে আমি ধৰি ল'ম, ঠিক আছে। তো লেট দশকৰ অংক আমি এক্স বুলি ধৰি আছোঁ, ঠিক আছে, এক্স বুলি ধৰিলোঁ। এককৰ অংক আমি ৱাই বুলি ধৰি লওঁ, এককৰ অংক ৱাই বুলি ধৰিলোঁ, ঠিক আছে। তেনেহ'লে সংখ্যাটো কি হ'ব কোৱাচোন, সংখ্যাটো কি হ'ব তেনেহ'লে। এইবিলাক কিন্তু তুমি অংক ধৰিছা, এইটো সংখ্যা ধৰা নাই, এইটো কি ধৰিছা, অংকহে ধৰিছা। তাৰমানে ছাপ'জ ধৰা 12, হয় নহয়, তুমি কি ধৰিছা, মই 12 দি আছোঁ, বাৰে বাৰে 12 দি আছোঁ, কাৰণ 12 মই আগতে লৈ দিছিলোঁ। চোৱা, মই দশকৰ অংক ইয়াত কি দশকৰ অংক 1 হয়, হয় নহয়, তাৰমানে অংকহে ধৰিছা, তুমি এইটোহে ধৰিছা। তো সংখ্যাটো কি হ'ব তোমাৰ, এতেকে সংখ্যাটো হ'ব, চোৱা, সংখ্যাটো হ'ব কি হ'ব, সংখ্যাটো তুমি ইয়াত, মই বাৰে বাৰে কৈ আছোঁ, তুমি ইয়াত সংখ্যা ধৰা নাই, কিন্তু তুমি ইয়াত অংকহে ধৰিছা। দশকৰ অংক কি ধৰিছা, এক্স ধৰিছা। দশকৰ অংকত যদি কি কৰা, 10 যোগ কৰা, তাৰমানে কি এই সংখ্যাটো ছাপ'জ ধৰা যদি দশকৰ অংক তুমি কি ধৰিছা, এক্স ধৰিছা, ইয়াত দশকৰ অংক এক্স ধৰিছা, তাৰমানে কি দিব লাগিব, 10x দিব লাগিব। তাৰমানে দশকৰ অংকটো কি হয়, এক্স হয়, অংকটোহে এক্স। তেনেহ'লে দশকৰ যদি স্থানত নিব বিচাৰে তেন্তে দহটো কি কৰিব লাগিব, পূৰণ কৰিব লাগিব, হয় নহয়। ডেট মিনছ কি আমি সংখ্যাটো কি পাম, 10x + y পাম, 10x + y পাম, ঠিক আছে। আৰু এতিয়া সাল সলনি কৰি দিয়া, অংক সিহঁতে কি কৈ দিছে, ইয়াত কৈ দিছে সেই সংখ্যাটোৰ অংক দুটা সাল সলনি। এতিয়া সংখ্যা পাই গ'লা তুমি, তোমাৰ সংখ্যাটো কোনটো, এইটো হ'ল তোমাৰ সংখ্যা, এইটো হ'ল তোমাৰ অৰিজিনেল সংখ্যা, হয় নহয়, এইটো তোমাৰ সংখ্যা। এই সংখ্যাৰ অংক দুটা সাল সলনি কৰি দিয়া, সংখ্যাটোৰ অংক দুটা সাল সলনি কৰি পোৱা সংখ্যাটো হ'ব, সংখ্যাটোৰ অংক দুটা সাল সলনি কৰি পোৱা, সংখ্যাটো হ'ব কি হ'ব, চোৱা, সাল সলনি কৰি দিয়া। সাল সলনি কৰা মানে কি, এই এক্সৰ জেগাত ৱাই লৈ আহা আৰু ৱাইৰ জেগাত এক্স লৈ যোৱা, 10টো সাল সলনি কৰিবা, অংক দুটাহে সাল সলনি কৰি আছা। ইয়াত আকৌ চোৱা, অংক দুটা তুমি সাল সলনি কৰি আছা, হয় নহয়। ডেট মিনছ কি 10y + x, এইটো হ'ল তোমাৰ সাল সলনি কৰি পোৱা সংখ্যা। এইটো হ'ল তোমাৰ অৰিজিনেল সংখ্যা, যিটো সংখ্যা আমাৰ ওলাব লাগে, এই সংখ্যাটো আমাৰ ওলাব লাগে, এইটো ওলাব নালাগে, এইটো আমাৰ কণ্ডিশ্যনত দিয়া আছে কাৰণে আমি লিখিছোঁ, হয় নহয়। এইটো সংখ্যাহে আমাৰ ওলাব লাগে। তো এইটো হ'ল আমাৰ অৰিজিনেল সংখ্যা, আৰু এই সংখ্যাটোৰ যদি অংক দুটা সাল সলনি কৰি দিওঁ তেনেহ'লে নতুন সংখ্যাটো কি পাম, এইটো পাম, ঠিক আছে। এতিয়া একৰ্ডিং টু কুৱেশ্যনত যোৱা, প্ৰশ্নত কি কৈছে চোৱা, একৰ্ডিং টু কুৱেশ্যন প্ৰশ্নত কৈছে যে এই সংখ্যাটো আৰু এই সাল সলনি কৰি পোৱা অংক দুটা সাল সলনি কৰি পোৱা সংখ্যাটো, এই দুটা সংখ্যা যদি তুমি কি কৰা, যোগ কৰি দিয়া, তোমাৰ এনচাৰ কি আহিব, এনচাৰ আহিব 66 আহিব। লাগিলে আকৌ মই পঢ়ি আছোঁ কুৱেশ্যনটো, চোৱা, মই বাৰে বাৰে কৈ আছোঁ, কুৱেশ্যন কিন্তু ভালকৈ পঢ়িব লাগিব। এনেকুৱা কুৱেশ্যন যদি ভালকৈ নপঢ়া তেনেহ'লে তোমালোকে এনচাৰেই কৰিব নোৱাৰা। তো চোৱা, দুটা অংক বিশিষ্ট এটা সংখ্যা আৰু সেই সংখ্যাটোৰ অংক দুটা সাল সলনি কৰি পোৱা সংখ্যাটো যোগ কৰিলে 66 হয়। তাৰমানে যি সংখ্যাটো আছে সেই সংখ্যাটোৰ অংক দুটা যদি সাল সলনি কৰা আৰু সংখ্যাটো যদি যোগ কৰা সেই সাল সলনি কৰি পোৱা সংখ্যাটোৰ লগত, তেতিয়াহ'লে এনচাৰ কি পাবা, 66 পাবা। ডেট মিনছ কি ইয়াৰ লগত ইয়াক আমি কি কৰিম, প্লাছ কৰিম, এনচাৰ কি পাম, 66 পাম। তো লিখি দিওঁ, 10x + y কি কৰিব লাগে, প্লাছ কৰিব লাগে, 10y + x কিমান পাম, এনচাৰ 66 পাম, ঠিক আছে। চোৱা, 10x + y + 10y + x = 66। তো ইয়াত তোমালোকে পাবা 11x নহয় জানো, 11x + 11y = 66। গোটেইখিনি 11ৰে হৰণ কৰি দিয়া, ইয়াত থাকিব x, ইয়াত থাকিব y, ইয়াত থাকিব কিমান, 6, হয় নে নহয়। হ'ল, ইকুৱেশ্যন নম্বৰ 1 দি দিয়া, ইকুৱেশ্যন নম্বৰ 1, অ'কে। এতিয়া আৰু এটা কণ্ডিশ্যন দিয়া আছিলে নাই আমাৰ, আৰু এটা কণ্ডিশ্যন দিয়া আছিলে, ধুনীয়াকৈ দিয়া আছিলে। চোৱা, লগে লগে দি চাই লোৱা, ইয়াত চোৱা, যদি সংখ্যাটোৰ অংক দুটাৰ পাৰ্থক্য উলিয়াব লাগে,
অংক দুটাৰ পাৰ্থক্য এগেইন অংক দুটা কি কৰিব লাগে পাৰ্থক্য অংক দুটা কি আছিলে এক্স আৰু ৱাই তাৰমানে এক্সৰ পৰা ৱাই যদি আমি মাইনাছ কৰোঁ এক্সৰ পৰা যদি ৱাই মাইনাছ কৰোঁ তেতিয়াহ'লে আমি কি পাম এনচাৰ কি পাম 2 পাম ইয়াত কৈয়ে দিছে আমাক 2 পাম 2 ইকুৱেশ্যন নম্বৰ 2 কাম কৰা 1 পৰা 2 মাইনাছ কৰি দিয়া মাইনাছ কৰিলে এনচাৰ মিলিব প্লাছ কৰিলে এনচাৰ মিলিব কিয় মিলিব দুয়োটা কৰিলে কিয় মিলিব কাৰণ চোৱা মাইনাছ কেতিয়া কৰিব পাৰোঁ যেতিয়া আমি দুয়োটা একেটা চিন থকা একে ৰাহি থাকোঁ হয় নহয় ডেট মিনছ কি আমি যাতে কেঞ্চেল কৰিব পাৰোঁ হয় নহয় কেঞ্চেল যদি কৰিব পাৰোঁ তেতিয়াহ'লে আমি কি কৰিম মাইনাছ কৰিম আৰু দুটা যদি বেলেগ চিন থাকে তেনেহ'লে আমি কি কৰোঁ প্লাছ কৰোঁ তেনেহ'লে এনেই কেঞ্চেল হৈ আছে যদি প্লাছ কৰোঁ তেনেহ'লে এনেই কেঞ্চেল হৈ যাব হয় নহয় তো এতিয়া হেৰি কৰা তোমালোকে 1 পৰা 2 মাইনাছ কৰি দিয়া 1 মাইনাছ 2 প্লাছ কৰিলেও হ'ব মই বাৰে বাৰে কৈ আছোঁ প্লাছ কৰিলেও হ'ব 1 পৰা 2 আমি কি কৰি আছোঁ মাইনাছ কৰি আছোঁ তো 1 নম্বৰ সমীকৰণৰ বাওঁফালে যিখিনি আছে সেইখিনি আগতে লিখা এক্স প্লাছ ৱাই আছে বাওঁফালে হয় নহয় বাওঁফালৰখিনি বাওঁফালৰ লগত মাইনাছ কৰিব লাগে হয় নহয় তো 1 নম্বৰ সমীকৰণৰ বাওঁফালে এইখিনি আছে 2 নম্বৰ সমীকৰণৰ বাওঁফালে যিখিনি আছে সেইখিনি মাইনাছ কৰিব লাগে তো মাইনাছ কৰি দিয়া এক্স মাইনাছ ৱাই এতিয়া সোঁফালে যোৱা 1 নম্বৰ সমীকৰণৰ সোঁফালে কি আছে 6 2 নম্বৰ সমীকৰণৰ সোঁফালে কি আছে 2 তেতিয়া ব্ৰেকেট উঠাই দিয়া এক্স প্লাছ ৱাই মাইনাছ এক্স মাইনাছে হৈ যাব কি প্লাছ ৱাই ইজ ইকুৱেল টু 4 মই এইফালে আনি আছোঁ অংকটো এইফালে লৈ আহিলোঁ তো ইয়াত যদি তোমালোকে লক্ষ্য কৰা ই আছে কি প্লাছ ই আছে মাইনাছত ই আছে প্লাছত এই দুটা কেঞ্চেল হৈ যাব হয় নহয় কেঞ্চেল হৈ গ'ল এতিয়া টুৱাইচ অফ ৱাই তাৰমানে ইয়াত কি এটা ৱাই ইয়াত এটা ৱাই তাৰমানে দুটা ৱাই হৈ গ'ল তাৰমানে ইয়াত লিখিব পাৰোঁ কি টুৱাইচ অফ ৱাই ইজ ইকুৱেল টু কিমান 4 তো ৱাইৰ মানে আমি কিমান পাম ৱাইৰ লগত 2টো পূৰণ হৈ আছে সেইফালে গ'লে কি হ'ব 4 লগত হৰণ হ'ব 2 আৰু 4 হৰণ কৰিলে কিমান পাম 2 পাম তো ৱাইৰ মানে আমি 2 পালোঁ হয় নহয় ৱাইৰ মানে আমি কি পালোঁ 2 পালোঁ এতিয়া আমি এক্সৰ মান ওলাব লাগে এক্সৰ মান ওলাবলৈ হ'লে তোমালোকে এই ৱাইৰ মানটো 1 নম্বৰ বা 2 নম্বৰ দুয়োটা সমীকৰণত বহাব পাৰা এনচাৰটো একেই আহিব ঠিক আছে ফৰ এক্সাম্পল মই ৱাইৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ কি পাওঁ চোৱা 2 নম্বৰ সমীকৰণটো কি আছিল আমাৰ এক্স মাইনাছ ৱাই ইজ ইকুৱেল টু 2 আছিলে তো ৱাইৰ মান আমি বহাম হয় নহয় এক কাম কৰা আমি এক্সৰ মান ওলাম নাই তো এক্স আমি ৰাখি দিওঁ সমান দি দিওঁ এই 2ৰ জেগাত 2 এই ৱাইটো সেইফালে লৈ যোৱা প্লাছৰ ৱাই হৈ যাব হয় নহয় তো এইফালে থাকিব এক্স ইজ ইকুৱেল টু 2ৰ জেগাত 2 তাৰ প্লাছৰ জেগাত প্লাছ ৱাইৰ মান ইতিমধ্যে তোমালোকে ওলাই আহিছা 2 হয় নহয় 2 বহাই দিয়া হয় নহয় তো ইয়াত এক্সৰ মান তুমি কিমান পালা 4 পালা তাৰমানে তুমি এক্সৰ মানো পাই গ'লা ৱাইৰ মানো পাই গ'লা তেতিয়াহ'লে তোমাৰ সংখ্যাটো ধুনীয়াকৈ ওলাই ল'ব পাৰিবা কাৰণ তোমাৰ তাত সংখ্যাটো হেৰি আছে সূত্ৰটো আছে তোমাৰ তাত হয় নহয় 10x প্লাছ ৱাই তো এই 10x প্লাছ ৱাইৰ ঠাইত মানে এক্সৰ ঠাইত এক্সৰ মান বহাবা ৱাইৰ ঠাইত ৱাইৰ মান বহাবা সংখ্যাটো ওলাই যাব তো সংখ্যাটো ওলাই লওঁ এতেকে নিৰ্ণয় সংখ্যাটো হ'ব কি আছিল সংখ্যাটো চোৱা 10x প্লাছ ৱাই তো মানখিনি ধুনীয়াকৈ বহাই দিয়া 10ৰ জেগাত 10 পূৰণৰ জেগাত পূৰণ এক্সৰ মান আমি কি পালোঁ 4 পালোঁ প্লাছ আছে প্লাছ ৱাইৰ জেগাত আমি কি পালোঁ 2 পালোঁ তো ইয়াত হ'ল 40 আৰু প্লাছ 2 তো আমি এনচাৰ গৈ পেলাই কিমান পাই গ'লোঁ 42 কিমান পাই গ'লোঁ 42 এনচাৰ তাৰমানে সংখ্যাটো আমাৰ কি হয় 42 হয় সংখ্যাটো কি হয় 42 হয় বুজি পালা চাগে বুজি পালানে ধুনীয়াকৈ আকৌ এবাৰ চাই লোৱা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই পৰৱৰ্তী আকৌ এটা ইম্পৰ্টেণ্ট অংকৰ সৈতে তোমালোকক লগ পাম বুলি আশা ৰাখি আজিলৈ বাই বাই